তো হে গাইজ স্বাগতম জিয়ালপি ৰফিকুল। আজি আমি যাই আছোঁ গোৱালপাৰা কলেজত। আজি মানে নহয়, প্ৰায় যাই থাকোঁ, কিন্তু আজি মানে ভাবিলোঁ যিহেতু মই মৰমৰ গোৱালপাৰা কলেজখন দেখাব প্ৰায় যাই থাকোঁ, আপোনালোকক দেখাওঁ। যিহেতু মই পেচাটো হ'ল মানে ব্লগ বনোৱা। মানুহক মই যেতিয়া ভাল পাওঁ সেইটো আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। তো সেইকাৰণে এণ্ট্ৰি ফাৰ্ষ্ট টাইমত পিলপিলি দি যাব লাগে। পিলপিলি ভাড়া তোমাৰ 30 টকামান লয়। প্ৰায় আমাৰ ঘৰৰ পৰা 7 কিলোমিটাৰ দূৰত্ব হ'ব। তো এনেকৈ পিলপিলি দি যাই আছোঁ আৰু বহি বিহুসকলে আজিকালি কলেজত আছে ফ্ৰেণ্ডকেইটা। তো পিলপিলিৰ পৰা নমি এতিয়া আমি যাই আছোঁ, খোজকাঢ়ি যাব লাগিব, অকণমান যাব লাগিব। তেনেজপুৰ বাজাৰ আছে, তো সেই তেনেজপুৰ বাজাৰৰ পৰা মাত্ৰ 10 মিটাৰমান যাব লাগিব। তো তাৰপিছতে আমি পাই যাম আমাৰ গোৱালপাৰা কলেজ। ৰাস্তাৰ এক চাইডৰ পৰা খোজকাঢ়ি যাওঁতে প্ৰায় আমি আহিয়ে পৰি গ'লোঁ যিখন কলেজ। আমি গোৱালপাৰা কলেজত পঢ়োঁ। তো এইখন দোকান চোকান বহুত চাগে আছে। তো এনেকুৱা ছোৱালী মানুহৰ পিছে যাই আছোঁ আৰু এইখন এণ্ট্ৰি কৰি আছোঁ গোৱালপাৰা কলেজৰ 1 নম্বৰ গেটখন হয়, আৰু অকণমান আগত আছে সেইখন হ'ল তোমাৰ 2 নম্বৰ গেট। এনেকৈ ফাৰ্ষ্ট টাইমত এণ্ট্ৰি কৰি আছোঁ। এতিয়া মৰ্ণিং টাইম হয়, ইমান ষ্টুডেণ্ট নাই বাৰু, এতিয়া আহি আছে। তো চাব পাৰিব আপোনালোকে এনেকৈ ধুনীয়া এখন গেট পঢ়ি পাই যাব। চিকিউৰিটি গাৰ্ড, ছোৱালী মানুহ চিকিউৰিটি গাৰ্ড কৰে ইয়াতে। এইফাকে চাইছে সেইটা আৰু মোক চাই আছে, কৈ আছে কিয় কেমেৰা কৰি আছা তই ভাই। এতিয়া মোৰ পিছফাকে যিবিলাক চাই আছে গাড়ীকেইটা, সেইকেইটা গাড়ী হ'ল গোৱালপাৰা কলেজৰ ছাত্ৰ ছাত্ৰী গাড়ীকেইটা। এইগিলা মানে বহুত দূৰৰ পৰা আহি থকা ছাত্ৰ ছাত্ৰীৰ গাড়ীকেইটা ইয়াতে ষ্টপ কৰিছে। আৰু বহুত হয়, কিন্তু এতিয়া মৰ্ণিং টাইম 8টামান বাজে, সেইকাৰণে ইমান ষ্টুডেণ্ট নাই বা ইমান ক্লাছত আহি খানি চাৰিয়ে নাই, অকলে বহি আছোঁ। কেলা ইমান সোনকালে আহিলোঁ, তো ক্লাছৰ ভিডিঅ'খিনি দেখাব নোৱাৰিলোঁ। তো এতিয়া 3rd ফ্ল'ৰৰ পৰা ক্লাছ কৰি খানি নামি আছোঁ। চাওক কিমান ল'ৰা ছোৱালী, মানে চিৰিখিনি ভৰ্তি হৈ গৈছে একদম। এনেকৈ এণ্ট্ৰি কৰি আছোঁ গাইজ। এনেকৈ এতিয়া 2nd ফ্ল'ৰত যাব লাগে। আমাৰ আছিল NB 170 কি বহুত কিবা কি আছিল। এতিয়া আছে NB 23 কিবা কি আছে। তো ইয়াতে মানে NB ৰুম নাম্বাৰ কেইটা হয়। তো ইয়াতে ক্লাছ আছে। এতিয়া আমাৰ 2nd ফ্ল'ৰত আছে। আমি জাষ্ট 3rd ফ্ল'ৰত এডুকেশ্যনটো কৰি আহিলোঁ। এতিয়া কাৰণে এছামিছ আছে, কিবা আছে। গেম লাভাৰ চাইছোঁ মই, এনেকুৱা গেম লাভাৰ চোৱা নাই। ক্লাছ কৰি আছে চাওক, এই মেম চাইছে না, মেম ক্লাছ কৰি আছে, এছামিছ ক্লাছ কৰি আছে। তো ইয়াত কেনেকুৱা চাওক গেম খেলি আছে। এনেকা গেম লাভাৰ, ফ্ৰী ফায়াৰ লাভাৰ গাইজ, কি কওঁ আৰু গাইজ। এইগিলা মানে ক্লাছ কৰি আছে, তথাপি গেম খেলি আছে। মেম মানে আৰু এই পিছফালে নাহে ইমান, সেইকাৰণে মানে পুৰা চান্স পাইছে, গেম খেলি আছে। তাকে কাষ্টম খেলি আছে গাইজ, কি কওঁ আৰু মানে মই বাকী 2 ঘণ্টামান এতিয়া কোনো ক্লাছেই নাই, সেইকাৰণে বহি আছোঁ এনেই। ইনষ্টাত কাইবাৰ ৰিল চাই আছে, মই এনেই ভিডিঅ' কৰি আছোঁ। তাৰপিছত আহি আছোঁ ইয়াতে 15 আগষ্টত কিবা অনুষ্ঠান হ'ব ইয়াতে, সেইকাৰণে ইয়াতে ইনষ্টাত কিবা বনাই আছে। আহি কিনে ইয়াতে ইনষ্টাৰ কাৰণে ফটো চটো উঠলোঁ। আৰু এতিয়া মানে ঘৰত যাবৰ চেষ্টা আছোঁ। তাৰ আগতে আহি গ'ল আমাৰ কি প্ৰতিবাদ। আজিকালি উচ্চত লৈ যে প্ৰতিবাদ চলি আছে, তো সেই প্ৰতিবাদ বহুত বেছি ছাত্ৰমুক্তি সংগ্ৰামৰ পৰা বহুত বেছি প্ৰতিবাদ। সেই প্ৰতিবাদক পাৰ্টিচিপেট কৰিলোঁ গাইজ। একদম হৈ বুলি অলপ লাউডলি চাউণ্ড কৰি দেখাই আছে। বাকী অনলি প্ৰতিবাদখিনি মই কি কৰিম, পাৰ্ট 2 দিব ষ্টাৰ্ট কৰিম। মানে এইখিনি মই কলেজৰ ভিডিঅ' দিব পাৰিছোঁ, কিন্তু আজি কলেজত ইমান মানে হেৰিকে মানে ক্লাছৰ কাৰণে ভিডিঅ'কেইটা কৰিবই নোৱাৰিলোঁ। তো ইমানকৈ অলপমান কলেজত দেখাই দিওঁ, আৰু মানে কলেজৰ কিতাপ মানে নেক্সট টাইমত ভালকৈ দেখাম। আৰু আহি আছে মানে একদম সোনকালে আহি আছে ৰাজনীতিখন, যিগিলা মানে প্ৰতিবাদ চলি আছে তালৈ, মানে এইগিলা মানে 70,000 কিবা দেখি মানে খিলঞ্জীয়া মুছলমানসকলক লৈ, সেইটো লৈ মানে মই দি আছোঁ, চাই যাব দে।